গুড মৰ্ণিং সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম। এয়া গুঞ্জনক পঠাই আইতা গুচি গ'ল, আইতাও লৈ গ'ল তাক। এতিয়া মই ভাবিলোঁ আইতাৰ ঘৰটো অকণমান চাফ চিকুণ কৰিলোঁ। বিচনাখন পাৰিব আছিলে, এইখন তাকে পাৰি আছোঁ। পাৰি লওঁ বিচনা ঠিক কৰি, তাৰপিছত আৰু খাব লাগিব নহয়, খোৱাটো মেইন। আইতাই কৈ গৈছে বোলে ঘৰটো ঠিক কৰি থবি, নকলেও কৰিলে হৈ দিয়কচোন। তাৰপাছত বিচনাখন ঠিক কৰি মেলি মই পিন্ধা কাপোৰযোৰ ভাবিলোঁ এইযোৰ ভালকৈ জাপি মেলি থৈ দিওঁ। তাকে জাপিলোঁ, কাপোৰযোৰ জাপি মেলি থৈ দিম। এতিয়া আৰু নতুন কাপোৰ বেয়া হৈ যাব ন। নতুন কাপোৰৰ প্ৰতি এনেও আফচোচটো সকলোৰে বেছি নহয় জানো, সেইটো সকলোৰে হয় না কি কয়। তাৰপিছত ভাবিলোঁ ঘৰটো ঝাৰু দিওঁ, ঘৰটো সাৰিলোঁ। তাৰপৰা ঘৰটো সাৰি মেলি মোৰ পেটটো কৰি ধৰি আছে, ভাত খাব লাগে, বৈদ্য ভোক লাগিছে। তাৰপিছত এই ঝাৰু চাৰু দি উঠি এই ঝাৰু দিয়া হ'ব, হোৱাৰ পিছতে খাব যাম হয়। মামী মাতি আছে খাবৰ কাৰণে, কিন্তু আধা সাৰাকে বোলে যাব নাপাবে, ককলা ৰুই উঠে। সেইকাৰণে ঘৰটো ঝাৰু দি উঠি যাম বুলি ভাবিছোঁ। তাৰপিছত আইতাই কৈছিল এতে তোমাৰ কাপোৰখিনি এতিয়া জাপি থ'বা। তাৰপিছত মই ভাবিলোঁ কাপোৰখিনি জাপিয়ে থওঁ, সেইকাৰণে কাপোৰখিনি জাপি থওঁ। তাৰপিছত এই চশমাযোৰা নহয়, এই ব্ৰাছপাত বেগত ভৰাই আছে, মই গমেই নাপাওঁ, পিছতহে বেগটো যাতে গম পালোঁ। তাৰপিছত কাপোৰখিনি ধুনীয়াকৈ জাপি মেলি এই নতুন কাপোৰযোৰ আনিছোঁ, কিয় তেলিৰ ক'ৰবাত যাব লগা হ'লে আৰু কি পিন্ধি যাম, সেইকাৰণে সেইযোৰ লৈছোঁ। নতুন কাপোৰযোৰো জাপি দিলোঁ কাষেদি এক চাইডাকে জাপি থ'লি মানে আৰু কোনেও নানিলে কাপোৰযোৰ ধুনীয়াকৈ থৈ দিলোঁ। এতিয়া যাম খাবৰ কাৰণে। কি বনাইছে বা, খিচাৰি বনাইছে, খিচাৰি খাম দিয়ক। ভাল লাগিল খিচাৰিখিনি খাই কিছু। তাৰপিছত ককা আহিল খাবৰ কাৰণে, ককায়ো খালাক, মোৰ খোৱা মেলি হ'ল। তাৰপাছত এই মামীৰ বাগানখন চালোঁ, এল'ভেৰা, মানি প্লেণ্ট, তাৰপিছত কি বুলি কয় পদ্মা মানে পুদিনা চালোঁ। এই এল'ভেৰা একডাল চিঙিছিল, তাকে মামী লাগলাক অলপমান। তাৰপিছত আমি অলপমান চব হোৱাৰ পিছত আটাই খাই আছে না, এইভাগে মামী আৰু মই অলপমান আড্ডা দিলোঁ। মামী কৈছে ৰহে এই মুঠি ধৰি মোক নেদেখাবি। মই বোলো এইভাগে আইতাও আহিছে, আইতা আহিছে, এই গুঞ্জনে বোলে আজি কান্দা নাই, তাকে ক'লাক। তাৰপিছত যাব আহিছে। আজি কি বাৰু এখনেই আছিল মোৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট